নিম্নতম সমৰ্থন মূল্যত ধান ক্ৰয়ৰ এছ.অ. নিম্নতম সমৰ্থন মূল্য চমুকৈ এম.এছ.প হৈছে কৃষি আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে কৃষকসকলক প্ৰদান কৰা এক লাভজনক আৰু নিৰ্ধাৰিত মূল্য। কৃষি কাৰ্যৰ ব্যয় আৰু মূল্য নিৰ্ধাৰণৰ বাবেই আয়োগে কমিশ্যন ফৰ এগ্ৰিকালচাৰেল কষ্ট এণ্ড প্ৰাইচেছে চৰকাৰক এম.এছ.পি প্ৰদানৰ পৰামৰ্শ প্ৰদান কৰে। 2023-24 বৰ্ষত খাৰিফ ঋতুত সাধাৰণ গ্ৰেড ধানৰ বাবে প্ৰতি কুইণ্টেলত 2,138 টকা আৰু গ্ৰেড এ ধানৰ বাবে প্ৰতি কুইণ্টেলত 2,203 টকা এম.এছ.পি নিৰ্ধাৰণ কৰা হৈছে। এম.এছ.পি প্ৰদান কৰা হয় কাৰণ যিহেতু কৃষিজাত সামগ্ৰীৰ বজাৰখন প্ৰকৃতিগতভাৱে অস্থিৰ হোৱাৰ প্ৰৱণতা অধিক হয়, যিয়ে প্ৰায়ে খেতিয়কসকলৰ অযথা লোকচানৰ সৃষ্টি কৰে। আনকি উত্তম প্ৰযুক্তি গ্ৰহণ কৰি পেকেজিং আৰু দক্ষতা সম্পন্ন উৎপাদনৰ স্বত্তেও লোকচানৰ সন্মুখীন হয়। আধুনিক প্ৰযুক্তি গ্ৰহণ কৰিবলৈ সহায়ক হোৱাকৈ আৰু উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ খেতিয়কসকলক উৎসাহিত কৰাৰ বাবে বৰ্ধিত চাহিদা অনুসৰি দেশৰ সামগ্ৰিক শস্য উৎপাদনৰ বাবে এম.এছ.পিৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া। কৃষকসকলে নিকটতম ধান সংগ্ৰহ কেন্দ্ৰত অৰ্থাৎ PPC বা অনলাইন পৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰে। পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ যেনে পঞ্জীয়ন প্ৰপত্ৰ, কৃষক প্ৰমাণপত্ৰ, আধাৰ কাৰ্ড আৰু বেংক পাছবুক। কৃষকৰ প্ৰমাণপত্ৰ প্ৰাপ্ত কৰিবলৈ পঞ্জীয়ন প্ৰপত্ৰখন ADOৰ দ্বাৰা প্ৰক্ৰিয়াগত আৰু গাঁওবুঢ়াৰ দ্বাৰা প্ৰমাণিত হ'ব লাগিব, অথবা তেওঁলোকে RTPS পৰ্টেলৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰে। নথিপত্ৰৰ প্ৰমাণীকৰণৰ পিছতেই কৃষকসকল পঞ্জীয়ন কৰা হয় আৰু ইয়াৰ পাছত কৃষকসকলে এম.এছ.পিত ধান যোগান ধৰিব পাৰে। ধান এম.এছ.পিত ক্ৰয় কৰা হ'ব যদিহে মানদণ্ডৰ নিৰ্দিষ্টতাসমূহ ন্যায্য গড় মানদণ্ডৰ FAQৰ অনুসৰি হয়। ধান বিক্ৰী কৰাৰ কেতবোৰ নিয়মাৱলী হৈছে: ক. ধান পৰিষ্কাৰ, শুকান, পুৰঠ, উজ্জ্বল, একে ৰঙৰ, একে আকাৰৰ, দোষমুক্ত, পোকে নোখোৱা, দুৰ্গন্ধ নথকা, মাটি উবালি নথকা হ'ব লাগিব। খ. ধানৰ গুণগত মান নিৰূপক উৎপাদনসমূহৰ সৰ্বোচ্চ পৰিমাণ শতকৰা হিচাপত অজৈৱিক পদাৰ্থ 1.0%তকৈ বেছি থাকিব নোৱাৰিব, আনহাতে জৈৱিক পদাৰ্থ 1.0তকৈ বেছি হ'ব নোৱাৰিব। ইপিনে পচা ধান, পোকে খোৱা, ৰং সলনি হোৱা, গজালি হোৱা ইত্যাদিও 4.0%তকৈ বেছি হ'ব নোৱাৰিব। অপৈনত পতনোৱা আদি 3.0%তকৈ বেছি হ'ব নোৱাৰিব। নিম্ন শ্ৰেণীৰ মিহলি হোৱা ধান 6.0%তকৈ বেছি হ'ব নোৱাৰিব আৰু আৰ্দ্ৰতা 17.0%তকৈ বেছি হ'ব নালাগিব। অনলাইন ধান ক্ৰয় প্ৰণালীৰ জৰিয়তে ক্ৰয় আৰু এম.এছ.পি পৰিশোধ কৰা প্ৰক্ৰিয়া। SMS-ৰ জৰিয়তে কৃষকসকলক আগতীয়াকৈ টোকেন জাৰি কৰা হয়। খেতিয়কে টোকেনত উল্লেখিত তাৰিখ আৰু সময়মতে ধান বিক্ৰীৰ বাবে আনিব লাগিব। যদি ধান FAQৰ নিৰ্দিষ্টতা অনুসৰি হয়, তেন্তে ধানৰ ওজন, পৰিমাণ আৰু কৃষকৰ বিল আৰু গ্ৰহণযোগ্যতা টোকা SMS-ৰ জৰিয়তে প্ৰেৰণ কৰা হ'ব। বেংকৰ বিৱৰণ পৰীক্ষা কৰা হয় আৰু এম.এছ.পি প্ৰক্ৰিয়া কৰা হয়। SMS-ৰ জৰিয়তে কৃষকে এম.এছ.পি পৰিশোধৰ জাননী লাভ কৰিব। যিকোনো সহায়ৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ জিলা কৃষি বিষয়াৰ সৈতে যোগাযোগ কৰক।